যিসকলে নিজৰ আত্মাৰ পৰিচয় পাহৰি গৈছে, যিসকলৰ বুদ্ধি হত হৈছে, সেই আক্ষৰিক প্ৰকৃতিৰ লোকসকলে এনে এটা ভুল সিদ্ধান্ত লৈ জগতখনৰ ধ্বংসৰ বাবে কিছুমান অহিতকৰ ভয়ংকৰ কামত প্ৰবৃত্ত হয়। আক্ষৰিক গুণসম্পন্ন মানুহবিলাকে দুৰ্দমনীয় কামভাৱৰ বশৱৰ্তী হৈ দম্ভ, মিথ্যা সন্মানবোধ আৰু মত্তাৰ পাপবল্যত মোহাগ্ৰস্ত হয় আৰু অসত্য ইন্দ্ৰিয়বিলাককেই সত্য বুলি গ্ৰহণ কৰি অসুচি ধৰণৰ কামত প্ৰবৃত্ত হয়। তেওঁলোকে বিশ্বাস কৰে যে ইন্দ্ৰিয়ৰ পৰিতৃপ্তি ঘটোৱাটোৱেই মানৱ সভ্যতাৰ পৰম প্ৰয়োজনীয় কথা। ইয়াৰ ফলত জীৱনৰ অন্তিম ক্ষণ পৰ্যন্ত তেওঁলোকৰ দুচিন্তাৰ ওৰ নপৰে। আশাৰ জালত আবদ্ধ হৈ কাম আৰু ক্ৰোধৰ বশৱৰ্তী হৈ তেওঁলোকে কেৱল ইন্দ্ৰিয় কামনাৰ চৰিতাৰ্থ কৰিবৰ বাবে অন্যায় উপায়ে ধন উপাৰ্জন কৰিবলৈ লয়। নৰকলৈ যাবৰ বাবে 3খন দুৱাৰ আছে। সেইকেইখন হ'ল কাম, ক্ৰোধ আৰু লোভ। প্ৰতিজন সুস্থ মনৰ ব্যক্তিয়ে এই 3টাক বৰ্জন কৰিব লাগে, কাৰণ ইহঁতে আত্মাৰ অধোগতি ঘটায়।